আশাকৰ্মী বা অংগনবাদী কৰ্মী উপস্থিত থাকিব যাতে তেওঁলোকে যাতে গোটেই ব্যৱস্থাটো সৌজন্যতাৰ মাজত হৈছে সেই বিষয়ে তেওঁলোকে যাতে প্ৰমাণিত কৰিব পাৰে। তাৰ অতিৰিক্তভাৱে মহিলাক ফ্ৰিস্কিং কৰাৰ সময়ত ছোৱালী পৰীক্ষাৰ্থীক ফ্ৰিস্কিং কৰাৰ সময়ত বা তালাচী চলোৱাৰ সময়ত সেই পৰীক্ষা কেন্দ্ৰত অতিৰিক্তকৈ আশাকৰ্মী বা অংগনবাদী কৰ্মী উপস্থিত থাকিব যাতে তেওঁলোকে যাতে গোটেই ব্যৱস্থাটো সৌজন্যতাৰ মাজত হৈছে সেই বিষয়ে তেওঁলোকে যাতে প্ৰমাণিত কৰিব পাৰে। মই ভাবো ই আন এক বিতৰ্কৰো ওৰ পেলায়। ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয়। আশাকৰ্মী অংগনবাদী কৰ্মীসকলক যে আপুনি চৰকাৰী চাকৰিয়াল হিচাপে ধৰিছে, কমচে কম মানে দৰমহা নাপালেও ADRE পৰীক্ষাত চেকিং কৰা হিচাপতে তেওঁলোকক যাতে নিয়োগ কৰিব খুজিছে। এতিয়া কথাটো হ'ল এওঁলোককতো দৰমহা পাতি নায়েই। দৰমহা পাতিৰ কথা ক'লেতো আপুনিতো নাজানে, CITৰ কথা কয়, কিবাৰ কথা কয়, আৰু আপুনিতো বিভিন্ন ধৰণৰ বিভিন্ন সময়ত আঁচনি দিয়েই আছে মানুহক। অৰুণোদয় 3.0 আহি গ'ল, কিমান লাখ মানুহে পাব, কিমান কি আঁচনি, নিযুত মইনা আৰু কিবা কিবি, কিন্তু এই আঁচনিবিলাক দি আছে ঠিকেই, কিন্তু এই অংগনবাদী কৰ্মী, আশাকৰ্মী, ৰন্ধন কৰ্মী, এই আঁচনিভুক্ত কৰ্মচাৰীসকল একেবাৰে কম মাননি বা মজুৰিৰে কাম কৰিছে। আপুনি এইখিনি কথা তেওঁলোকৰ মানে গুৰুত্ব সহকাৰে লোৱা আছে। তেওঁলোকৰ কথাটো আপুনি এতিয়া একেবাৰে গুৰুত্ব দিছে যদিও আপুনি কামখিনি এতিয়ালৈ নকৰিলে। এওঁলোকে বহুত আশাৰে বাট চাই আছিলে। শেষত বাৰু আপুনি ADRE পৰীক্ষাত চেকিং কৰা হিচাপতে ল'লে, এইটো বাৰু বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ভৱিষ্যতেও যাতে এওঁলোকৰ চাকৰিবিলাকৰ নিয়মীয়াকৰণৰ ক্ষেত্ৰত বা মাননি বৃদ্ধিৰ ক্ষেত্ৰত আপুনি গুৰুত্ব সহকাৰে লয় বুলি আশা ৰাখিলোঁ। মুখ্যমন্ত্ৰী মহোদয়, অসমৰ মামা ঢুকি পাবনে আপোনাৰ এই আঁচনিয়ে অংগনবাদী কৰ্মী, আশাকৰ্মী, ৰন্ধন কৰ্মীসকলৰ মানে মাননি বৃদ্ধিৰ ক্ষেত্ৰত? একেবাৰে কম মজুৰি, ক'ব গ'লে একেবাৰে কম, ক'বলৈ বহুত বেয়া লাগে। ইমান দিনে আন্দোলন কৰি আছে, ইমান দিনে আপোনাক মানে দাবী জনাই আছে বা অনুৰোধ কৰি আছে, এই তেখেতসকলৰ মাননি বৃদ্ধিটো কৰক, অতি শীঘ্ৰে জানো ব্যৱস্থা কৰে। বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউকো বহুত কোৱা হ'ল, বহুত কোৱাৰ পিছতো মানে তেওঁ চলে বলে কৌশলে কিবা ৰিটায়াৰমেণ্টৰ কথা কয়, বিভিন্ন কথা কয়, কিন্তু তেওঁলোকক আজিলৈ মাননিটো বৃদ্ধি নকৰিলে। গতিকে শীঘ্ৰেই মাননিটো 15-18 হাজাৰমান কৰি দিয়ক। বহুত আশাৰে বাট চাই আছে মানুহখিনিয়ে। মোৰ এই ভিডিঅ'ৰ দ্বাৰাই সকলো অংগনবাদী কৰ্মী বান্ধৱীক কৈছোঁ, আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব। অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী মহোদয় এইখিনি দাবীও যাতে পূৰণ কৰিব। শিক্ষকক দিলে, বিভিন্ন চাকৰিয়াল 1 লাখ নিযুক্তি দিব। এই সৰু সুৰা মানুহখিনিক অতি শীঘ্ৰে কামখিনি কৰি দিয়াৰ বাবে মই চেনেলৰ তৰফৰ পৰা অনুৰোধ জনাম। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। মই চৰকাৰৰ যি লেটেষ্ট খবৰ থাকে, যিকোনো খবৰ আপোনালোকৰ মাজলৈ পোনপ্ৰথমে লৈ আনিব চেষ্টা কৰিম। তেতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে বেল আইকন টিপি ল'ব আৰু লগত বন্ধু বান্ধৱীসমূহক মানে মোৰ এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। চাই থাকিব মোৰ এই নিউ ড্ৰিম ব্লগ চেনেলটো।